নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ আগত যদি এই 5টা সপোন দেখিছে, তেতিয়াহ'লে আপোনালোকৰ দাম্পত্য জীৱন সুখ হ'ব আৰু অতি সোনকালে ধনৱান হ'ব। দুৰ্গা পূজাৰ সময়ত দেখা পোৱা সপোনে কিবা নহয় কিবা অৰ্থ প্ৰকাশ কৰিছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে, সপোনত যদি ফেঁচা দৰ্শন হয় তেতিয়া বহুত শুভ হয়। এই সময়ত ফেঁচা দেখিলে অতি সোনকালে আপুনি ধনৰ গৰাকী হ'ব। 2 নম্বৰতে, দুৰ্গা পূজাৰ আগত সপোনত সোণ ৰূপৰ গহনা দেখিলে বহুত ভাল বুলি কোৱা হয়। গহনা কোনোবাই দিয়া দেখিলেও ভাল বুলি ভবা হয় আৰু মা লক্ষ্মীৰ বহুত কৃপা হয়। দুৰ্গা মাৰো আশীৰ্বাদ আপোনাৰ ওপৰত পৰিছে। 3 নম্বৰতে, দুৰ্গা পূজাৰ আগত যদি গৰু সপোনত দেখিছে তেতিয়া অতিকৈ শুভ হয় আৰু ধনৰ আগমনৰ যোগ দেখা যায়। দাম্পত্য জীৱনো সুখময় হয়। 4 নম্বৰতে, সপোনত যদি সাপ দেখা পাইছে তেতিয়াহ'লে অতি সোনকালে ধনৰ গৰাকী হ'ব আৰু দাম্পত্য জীৱনো সুখ সমৃদ্ধিয়ে ভৰি পৰিব। 5 নম্বৰতে, দুৰ্গা পূজাৰ আগত যদি পদুম ফুল সপোনত দেখা পায় তেতিয়াও বহুত শুভ হয় আৰু জীৱনলৈ সুখ সমৃদ্ধি সোনকালে ঘূৰি আহিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।